হব তুমি অনাগত সংগ্রামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ হোনা ভাৰতীৰ নুমলী গীত বচাবলে তুমিয়ে মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাৰ শহীদ প্ৰণাম তোমাৰ শহীদ প্ৰণাম তোমাৰ শহীদ প্ৰণাম প্রতি মাতৃর প্রতি ভগিনীর প্রতি পিতৃর গৌরব ন্যায়ের গান্ধীব ধারী অর্জুন পলাতক যত গৌরব লুইতর বহমান আমার বিদ্যালয়ের অধ্যক্ষ মহোদয় প্রমুখে মাননীয় শিক্ষক শিক্ষার্থীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অলপ সময় তোমালোকে মনে মনে থাকিবা বুঝা নাই অসমতে আজি ৰাজ্যিক মৰ্যাদাৰে এই দিৱস পালন কৰি থকা হৈছে এতিয়া এই দিৱসৰ লগত অসম আন্দোলন আমি অসম আন্দোলনৰ বিষয়ে কিছু জানিব লাগিব আন্দোলন কেনেকৈ আৰম্ভ হ'ল আৰু আন্দোলনৰ সমাপ্তি কেতিয়া ঘটিল মনোযোগেৰে শুনিবা দেই আন্দোলন আৰম্ভ হোৱাৰ মূল কাৰণটো আছিল অসমত বিদেশী নাগৰিকৰ প্ৰব্ৰজন ভাৰত স্বাধীন হৈছিল 15 আগষ্ট 1947 চনৰ 15 আগষ্ট তাৰিখে তেতিয়া পাকিস্তান আৰু ভাৰত আৰু বাংলাদেশ পূৰ্ব পাকিস্তান ইষ্ট পাকিস্তান বুলি জনা গৈছিল বাংলাদেশত তেতিয়া বাংলাদেশ স্বাধীন হোৱা নাছিল পাকিস্তানৰ অধীনত আছিল ক্লাছ 9 and 10 6 onwards students আৰু 1948 চনৰ পৰা 1971 চনলৈকে এই মাজৰ সময়ছোৱাত বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰী বাংলাদেশীসকলৰ 2জন সংখ্যক অনুপ্ৰৱেশ ঘটিছিল চৰকাৰী তথ্য মতে 2,75,000 লোকে এই মাজৰ সময়ছোৱাত অসমত প্ৰৱেশ কৰিছিল আৰু বিষয়টো এনেকুৱা 24 মাৰ্চ 1978 1978 24 মাৰ্চ সেইদিনাখন অসমৰ এগৰাকী সাংসদ যাৰ নাম আছিল হীৰালাল পাটোৱাৰী তেওঁৰ মৃত্যু হয় তেওঁ সাংসদ হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু হয় আৰু তেওঁ আছিল মংগলদৈৰ MP তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ যিটো খালী হ'ল পদটি এই খালী পদ পূৰণৰ কাৰণে বাই ইলেকশ্যন চৰকাৰে ডিক্লেয়াৰ কৰিছিল আৰু তেতিয়া এটা ভোটাৰ লিষ্ট যিটো প্ৰকাশ পাইছিল সেই ভোটাৰ লিষ্টত 45,000 অবৈধ লোকৰ নাম সন্নিৱিষ্ট কৰা পৰিলক্ষিত হৈছিল আৰু সেই সময়ত ইয়াৰ বিপক্ষে খুব বিৰোধাভাস হৈছিল বিৰোধিতা কৰিছিল আৰু 1979 চনৰ শিক্ষাবৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু সাধাৰণ সম্পাদক আছিল ভৃগু কুমাৰ ফুকন গতিকে মংগলদৈত যিহেতু 45,000 অবৈধ নাগৰিকৰ নাম ভোটাৰ লিষ্টত যেতিয়া দেখা গ'ল তেতিয়া ছাত্ৰ সন্থাই সেই যেটো নিৰ্বাচন ডিক্লেয়াৰ কৰিছিল চৰকাৰে সেই নিৰ্বাচন বাতিল কৰিবৰ কাৰণে অনুৰোধ জনাইছিল
তৎসত্ত্বেও চৰকাৰে 1980 চনৰ 10 ডিচেম্বৰ তাৰিখে এই MP পদৰ কাৰণে মনোনয়ন দাখিলৰ দিন ধাৰ্য কৰিছিল আৰু কংগ্ৰেছ পাৰ্টি তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে ছাত্ৰ সন্থাই বিৰোধিতা কৰিছিল। গতিকে সেই দিনা এই কাৰ্যসূচীত বাধা দিবলৈ যাওঁতে বৰপেটাৰ সংগ্ৰামী নেতা খৰ্গেশ্বৰ তালুকদাৰ তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। কাৰণটো আছিল সাংসদ প্ৰাৰ্থীৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে তেওঁলোকে বাধা দিছিল। বাধা দিওঁতে শাসকীয় পক্ষই খৰ্গেশ্বৰ তালুকদাৰক গুলীয়াই হত্যা কৰিছিল আৰু খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল 10 ডিচেম্বৰ 1980 চনত। খৰ্গেশ্বৰ তালুকদাৰ হৈছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ। এনেকৈ 855 বুলি আগতে আছিল, কিন্তু শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাই যিটো তালিকা প্ৰস্তুত কৰিছে, এই তালিকাত মুঠ শ্বহীদৰ সংখ্যা এতিয়া হৈছেগৈ 860 জন। শুনা, 800 এইখিনিতে আজি মই খুবেই আৱেগিক। মই অতীত ৰোমন্থন কৰিছোঁ, যিহেতু এই অসম আন্দোলনৰ সৈতে মই প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ। মই ওতঃপ্ৰোতভাৱে অংশগ্ৰহণ কৰিছিলোঁ, মই সহযোগ কৰিছিলোঁ। যিহেতু সেই সময়ত মই 9ম শ্ৰেণীৰ ছাত্ৰ, সোণপুৰা হাইস্কুলৰ, তেতিয়া মই ক্লাছ 9ৰ ষ্টুডেণ্ট, আৰু তেতিয়া মই সোণপুৰা হাইস্কুলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। প্ৰথম চিঠিখন মই পাইছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা, শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা। তেতিয়াৰ সভাপতি আছিল প্ৰশান্ত বুঢ়াগোহাঁই, আমাৰ দলপানী গাঁৱৰ। তেখেত পিছত ACS আছাম চিভিল ছাৰ্ভিচ উত্তীৰ্ণ হৈ পেলাই SDO DC হৈ পেলাই বিভাগীয় মুখ্য সচিব হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছে। তেখেত বৰ্তমান গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছে। তেতিয়া শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছিল প্ৰশান্ত বুঢ়াগোহাঁই। তেখেতে সোণপুৰা হাইস্কুলৰ সম্পাদকলৈ লিখা চিঠি এতিয়া মোৰ লগত মজুত আছে। মই আজি অসম আন্দোলনৰ সময়ত যিবোৰ কাৰ্যসূচী সম্পন্ন কৰিছিলোঁ, আটাইখিনি চিঠি পত্ৰ আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ লিখা মোৰ হাতেৰে লিখা মেমৰেণ্ডামসমূহ মোৰ লগত মজুত আছে। মই প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ। আজি মই ফাইলৰ সৈতে অফিচলৈ লৈ আনিছোঁ। আমাৰ সতীৰ্থসকললৈ অন্ততঃ এইখিনি মই দেখুৱাম। 1979 চনৰ 5 জুন তাৰিখে অসম আন্দোলন আৰম্ভ হৈছিল। প্ৰথম আছিল 15 দফীয়া দাবী। 15 দফীয়া দাবীৰে আৰম্ভ হৈছিল। প্ৰথম দাবীটো আছিল অসমৰ পৰা অবৈধ নাগৰিকক বহিষ্কাৰ কৰিব লাগে। আৰু এনেকৈ 1979 চনৰ 5 জুন। কিন্তু ইউটিউবাৰবিলাকে মই কালি চাইছোঁ বেলেগ বেলেগ তাৰিখ দিছে, কিন্তু মোৰ লগত লিখিত তথ্য আছে। যিহেতু মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় কৰ্মী আছিলোঁ, আৰম্ভণিৰ পৰাই আন্দোলনৰ প্ৰথম বৰ্ষত আৰম্ভণিতে মই সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলগীয়া হৈছিল। বিভিন্ন ধৰণৰ কাৰ্যসূচী সম্পন্ন কৰিবলৈ যাওঁতে মই কেইবাবাৰো আমাৰ চপৰখোৱাস্থিত জেলত সোমাবলগীয়া হৈছিল। ছাত্ৰ সন্থাৰ নেতৃত্ব লোৱা যেনেকৈ আমাৰ পৰৱৰ্তী সময়ত হেমচন্দ্ৰ গগৈ, পৰমেশ্বৰ বৰুৱা, চপৰখোৱা তেখেতসকলে নেতৃত্ব লৈছিল।
বৰ দীঘলীয়াকৈ 1979 চনৰ পৰা আমাৰ প্ৰশান্ত বুঢ়াগোহাঁই দেৱৰ পিছত সভাপতি আছিল হেমচন্দ্ৰ গগৈ আৰু সম্পাদক আছিল পৰমেশ্বৰ বৰুৱা। তেখেতসকলৰ লগত একেলগে সহযোগিতা আগবঢ়াইছিলোঁ আৰু প্ৰায় 2 বছৰ মই ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ কৰিবলগীয়া হৈছিল। আৰু